আপুনি যে আপোনাৰ মোবাইলত যতনেৰে যে ফটো থৈ দিছে, এই ফটোবোৰ আপোনাৰ কিমান দিন থাকিব? আপুনি নিজে কওকচোন। আপোনাৰ হাতত যিমান দিন মোবাইল থাকিব ইমান দিনেই থাকিব। মোবাইলটো হেৰাই গ'লে গ'ল ফটো। আকৌ যদি মোবাইলটো ভাঙি যায় তাতো গ'ল। আপোনাৰ মোবাইলটো যদি পানীত পৰি যায়, নদীত পৰি পেলাই, খালত বিলত পৰি পেলাই হেৰাই গ'ল, তো আপোনাৰ ফটো কেতিয়াও ঘূৰাই নাপাব। আজি আপুনি যদি বিচাৰে যে নাই, আপোনাৰ মোবাইলত থকা ফটোটো আপুনি শ বছৰ আপুনি ছেভ কৰি ৰাখিব বিচাৰে, কেনেকৈ ৰাখিব? এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই যেনেকুৱা প্ৰচেছ শিকাম সেইমতে আপুনি কৰি থৈ দিয়ক। আপোনাৰ মোবাইলৰ ফটো ভিডিঅ' জীৱনতো হেৰাই নাযায়। আপুনি যিমান দিন জীয়াই থাকিব, আপোনাৰ মৰাৰ পিছতো আপোনাৰ ধৰি থ'লেও যিমান দিনলৈকে পৃথিৱী থাকিব ইমান দিনলৈকে আপোনাৰ ফটো থাকি যাব। সেইটো তেনেকৈ ৰাখিব হ'লে আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু শিকি লওক কেনেকৈ ৰাখিব। আহক আমি শিকোঁ। আপুনি প্ৰথমে আহি যাওক এই প্লে ষ্ট'ৰত। আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত এপটো টেপ কৰক। টেপ কৰি পেলাই ইয়াত আপুনি এটা কাম কৰিব, এইটো চাৰ্চ বটন আছে, এই চাৰ্চ বটনত টেপ কৰক। ইয়াত টেপ কৰি ইয়াত চাৰ্চ কৰক গুগল ফটোজ বুলি চাৰ্চ কৰক। এতিয়া চাওক 2 নম্বৰ যিটো এপ আছে, ইয়াত গুগল ফটো দেখাই আছে। এই গুগল ফটো এই লগোটো চাইছে না? এই লগোটো চাই পেলাই আপোনালোকে এই এপটো আপডেট কৰি লওক। আপডেট আপুনি কৰি পেলাই এই এপটোৰ পৰা আপুনি বেক হৈ যাওক। বেক হৈ পেলাই আপুনি একেবাৰে গুচি যাওক আপোনাৰ ফটোৰ যিটো গেলাৰী আছে তাত। মোৰ ফটোৰ গেলাৰী মই অন কৰিছোঁ, আপোনালোকে অন কৰি লওক। এটা কথা মনত ৰাখিব, আপোনাৰ যিটো গুগল ফটো বুলি দিয়া আছে এপটো, তাত আপোনাৰ জিমেইলটো ব্যৱহাৰ কৰিব। জিমেইল ব্যৱহাৰ নকৰিলে কিন্তু আপোনাৰ ফটো আজীৱন আপোনাৰ নাথাকে। এতিয়া আপুনি চাওক কেনেকৈ আপুনি ফটো ল'ব। ইয়াত এটা অপশ্যন আছে, চাওক শ্বেয়াৰ বটন আছে, ইয়াত আপুনি এটা টেপ দিয়ক। ইয়াত টেপ দিয়াৰ পিছত আপুনি কেনেকৈ শ্বেয়াৰ কৰিব, এই শ্বেয়াৰটো আপুনি শিকিলে আপোনাৰ ফটো আজীৱন জমা থাকিব। ইয়াত এটা টেপ দিয়ক এইখিনিত। ইয়াত টেপ দিয়াৰ পিছত চাওক এই ফটোটো চিলেক্ট হৈছে। চিলেক্ট হোৱাৰ পিছত তলত চাওক কেইবাটাও এপ শ্ব' কৰিছে। এই এপবোৰ আপুনি অলপ ইফাল কৰি পেলাই অলপ লৰচৰ কৰক। লৰচৰ কৰিলে চাব ইয়াত গুগল ফটো বুলি লিখা আছে। এই গুগল ফটো যিটো লিখা আছে, এই এপটো আপুনি কি কৰিব, এটা টেপ দিব। ইয়াত চাওক লিখা আছে আপলোড টু গুগল ফটো। ইয়াত আপুনি এটা ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনাৰ এই ফটোটো আপোনাৰ আপলোড লৈ ল'ব। আপলোড ল'লে আপুনি জানিব যে আপোনাৰ জিমেইল যিমান দিনলৈকে আছে ইমান দিনলৈকে ইয়াত আপলোড দেখাই দিছে। যে আপলোড বটনটোত আপুনি টেপ মাৰা মাত্ৰই এই বটনটো আপোনাৰ এই ওপৰত চাওক মোৰ নাম আৰু জিমেইল দিয়া আছে, ইয়াত এই ফটোটো ছেভ হৈ যাব। মোৰ মোবাইলটো হেৰাই ভাঙি গ'লেও মই যেতিয়া নতুন মোবাইল কিনিম, গুগল ফটো এপটো মই ডাউনলোড কৰিম। ডাউনলোড কৰি পেলাই তাত খালি মোৰ জিমেইলটো ব্যৱহাৰ কৰা মাত্ৰই মোৰ যিমান এই গুগল ফটোত মই ফটো জমা থৈছিলোঁ বেলেগ মোবাইল দি, চব অট'মেটিক তাত আপুনি দেখিবলৈ পাব। এটা কথা মনত ৰাখিব, আপোনাৰ জিমেইল যদি হেৰাই যায় আৰু পাছৱাৰ্ড যদি আপুনি পাহৰি যায়, তেতিয়াহ'লে আপোনাৰ ফটোটো আপুনি নাপাব। ফটো হৈ থাকিব কিন্তু আপুনি ফটো দেখিবলৈ নাপাব। সেয়ে আপুনি আপোনাৰ জিমেইলটো আৰু আপোনাৰ পাছৱাৰ্ডটো সদায় আপুনি লিখি থৈ দিব, কেতিয়াও নাপাহৰিব। পাহৰিলে আপোনাৰ বিপদ। আপুনি আশা কৰিছোঁ আপুনি বুজি পাইছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। আপোনাৰ বন্ধুবৰ্গলৈ আপুনি শ্বেয়াৰ কৰি দিব পাৰে, যাতে তেওঁলোকেও এইটো ভিডিঅ'টো চাই পেলাই এই ছেটিংটো শিকিব পাৰে। ধন্যবাদ।